ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত লংকা লংকাৰ ভালুকমাৰী যুৱ সংঘ খেলপথাৰত অনুষ্ঠিত হৈছে ডায়মণ্ড ক্লাবৰ সহযোগত প্ৰায় এমাহজোৰা জুনিয়ৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি এই জুনিয়ৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান। উক্ত খেলখনৰ শুভ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লামডিং সমষ্টিৰ জনপ্ৰিয় সমাজসেৱক ৰাজীৱ ঘোষ। খেলখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আৰু খেলৰ উদ্বোধক হিচাপে উপস্থিত থাকি এই খেলৰ শুভাৰম্ভণি কৰে সমাজসেৱক ৰাজীৱ ঘোষে। এই এমাহজোৰা জুনিয়ৰ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজীৱ ঘোষে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, লামডিং হোজাই লংকা এই অঞ্চল খেলত বহু আগবঢ়া। ক্ৰীড়াৰ ক্ষেত্ৰত ইয়াৰ যুৱক যুৱতীৰ মাজত আছে অযুত স্বপ্ন, বহু হেঁপাহ। এই খেল ভাৱনা আৰু খেল প্ৰতিযোগিতাই যুৱক যুৱতী আৰু খেলুৱৈসকলক বহুদূৰ আগুৱাই যোৱাত সহায় কৰিব। খেলপথাৰখন পূৰ্বৰ দিনত কিন্তু উন্নত নাছিল। বিজেপি চৰকাৰ অহাৰে পৰা এই খেলপথাৰ যথেষ্ট উন্নত হৈছে আৰু অনাগত দিনত ৰাইজ তথা যুৱক যুৱতী আৰু খেলুৱৈৰ সুবিধাৰ্থে এক আধুনিক ষ্টেডিয়ামো হয়তো এই ৰাইজে উপহাৰ পাব। এই ক্ৰিকেট টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত ৰাজীৱ ঘোষে দিয়া মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। চাওক, হোজাই জিলাখন আপুনি দেখা পাইছে, ইয়াতে বিভিন্ন ঠাইত ক্ৰিকেট হওক, ফুটবল হওক, এটা খেল ভাৱনা যিটো আছে ইয়াৰ ৰাইজৰ মাজত অলপ ভালকৈ এটা মানে সম্প্ৰচাৰিত হৈছে এইটো। আৰু মানে আজি এই যে চাওক, আপুনি ইমান ধূপতো ইমান ৰ'দৰ ভিতৰত আজি এই সৰু সৰু কণমানি ল'ৰা ছোৱালীখিনি ইয়াতে একগোট হৈছে। মানে এইটো বুজায় যে খেলৰ প্ৰতি যিটো এটা ভাল ভাৱনা আৰু এটা কম্পিটিশ্যন ভাৱ যিটো আছে ইয়াৰ ৰাইজত, আমাৰ লামডিং সমষ্টিৰ ৰাইজৰ বহুতেই বেছি সেইটো কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। দেখা পোৱা যে ইয়াত ফিল্ডত যি অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ আছে, এইটো বিষয়ে কিবা আপোনালোকে ভাবিছে নেকি? ফিল্ডৰ জৰাজীৰ্ণ অৱস্থা, এই ফিল্ডখন আগতেতো নাছিলে, এইটো কংগ্ৰেছ আমলত এইটো ফিল্ডৰ অৱস্থাই নাছিলে। এতিয়া বিজেপি সময়ত বহুতখিনি ডেভেলপ হৈছে আৰু অহা দিনবোৰত চাব আপোনালোকে ইয়াতে বিভিন্ন প্ৰকল্পবিলাক আহিব আৰু এটা ভাল ফিল্ড আমি ৰাইজক দিব পাৰিম ইয়াতে। লংকাৰ পৰা প্ৰসেনজিৎ দাসৰ ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।